আজি ভিডিঅ'টো মই গুৰুখীয়া ভাগেৰে আৰম্ভ কৰিছোঁ। যিসকলে মোক ইউটিউবত চাই আছে তেওঁলোকক মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ অনুৰোধ জনালোঁ আৰু লগতে যিসকলে মোক ফেচবুকত চাই আছে তেওঁলোকক মোৰ ফেচবুক পেজটি ফ'ল' কৰি দিবলৈ অনুৰোধ জনালোঁ। আজি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিম মোৰ মৰ্ণিং এটা ৰুটিন। আশা কৰোঁ আপোনালোকে চাই ভাল পাব। আগত যিটো ফেচবুকত মই দিছিলোঁ মোৰ মৰ্ণিং ৰুটিন সেইটো আপোনালোকে চাই খুব মৰম দিলে। আশা কৰোঁ এইটো ভিডিঅ'টো আগৰ ভিডিঅ'টোৰ দৰে মৰম দিব। এইফালে ভাত বনাই আছোঁ, আনফালে মই মোৰ টিফিনো ৰেডি কৰি লৈছোঁ আৰু ৰাতিপুৱাৰ কাপোৰখিনি ধুই মেলি শুকুৱাবলৈ মই ৰ'দত দি থৈ গৈছোঁ। আৰু যি য'ত কৰি আছোঁ আপোনালোকে সকলো মহিলাই এইটো টাইমত কৰে আৰু মই এক্সট্ৰাকৈ ক'ব নিবিচাৰোঁ যেন কি কৰিছোঁ কি নাই কৰা। আৰু যিহেতু মই কৰ্মসূত্ৰে থাকোঁ গোলাঘাটত আৰু মই গোলাঘাটলৈ যাবলৈকে 8:30টাত মোৰ গাড়ী আছে, যিটো এই সময়কণ মোৰ পূৰা লৰালৰি হৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। আপোনালোকে চাই ভাল পাব বুলি আশা ৰাখিলোঁ।